স্বাগতম জানাইছোঁ অল ইন ওৱান এক্সাম চেনেললৈ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। ছাত্ৰ ছাত্ৰীসকলৰ স্কুল কলেজসমূহক কেতিয়া খোল খাব স্বাস্থ্য মন্ত্ৰালয়ে স্পষ্টকৈ ঘোষণা কৰিলে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকে সেই কথাসমূহ ধুনীয়াকৈ বুজাই দিম। আৰু ছাত্ৰ ছাত্ৰীসকলৰ স্কুল কলেজসমূহক খোলা সম্বন্ধে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলৰ পৰা মতামত লোৱা হৈছে। আৰু সেই স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে অভিভাৱকসকলৰ মতামতৰ ওপৰত ভিত্তি কৰিহে স্কুল কলেজসমূহক কেতিয়া খোলা হ'ব সেই লৈ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ এই ভিডিঅ'টোত সেই কথাসমূহ আপোনালোকক ধুনীয়াকৈ বুজাই দিম। আপোনালোকে হয়তো নিশ্চয় গম পাইছে যে স্কুল কলেজসমূহ 1 ছেপ্টেম্বৰৰ পৰা খোলা কথা আছিল, কিন্তু কৰোনা মহামাৰীৰ বাবে স্কুল কলেজসমূহ আকৌ পিছুৱাই দিয়া হ'ল খোলা। আপোনালোকে হয়তো এইখন নিউজ পেপাৰৰ নাম শুনিছাই, গণ অধিকাৰ। এই নিউজ পেপাৰখনত এইখন কথা প্ৰকাশ পাইছে। আজিৰ এই নিউজ পেপাৰখনৰ জৰিয়তে মই আপোনালোকক সেই কথাসমূহ ধুনীয়াকৈ বুজাই দিম। ভিডিঅ'টো শেষলৈকে চাই যাব। যদি মোৰ চেনেলত নতুনকৈ ভিজিট হৈছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ আপোনালোকক অনুৰোধ জনোৱা হয়, যাতে আমি আপলোড কৰা নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন আপুনি সকলোৰে আগতেই পায়। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। স্পষ্ট কৰিলে স্বাস্থ্য মন্ত্ৰালয়ে 1 ছেপ্টেম্বৰৰ পৰা শিক্ষা প্ৰতিষ্ঠান খোলাৰ সম্ভাৱনা ক্ষীণ। মাৰ্চৰ মাজভাগৰ পৰা সমগ্ৰ দেশত বন্ধ হৈ থকা শিক্ষাৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ আনলক 4 অৰ্থাৎ 1 ছেপ্টেম্বৰৰ পৰা খুলিব বুলি সমগ্ৰ দেশত চৰ্চা লাভ কৰি থকাৰ সময়ছোৱাত আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই বিষয়ত প্ৰকাশ কৰি কৈছে যে চৰকাৰে এতিয়ালৈ স্কুল কলেজ খোলাৰ অনুমতি দিয়া নাই। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে স্কুল কলেজ খোলাক লৈ কোনো ধৰণৰ নিৰ্দেশনা জাৰি কৰা নাই। উল্লেখযোগ্য যে 1 ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশতে শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানসমূহ খুলিব বুলি বৃহৎ চৰ্চা লাভ কৰিছে। এই চৰ্চাৰ মাজতেই আজি স্বাস্থ্য মন্ত্ৰালয়ৰ সচিব ৰাজেশ ভূষণে প্ৰকাশ কৰিছে যে দেশত যিকোনো গতিবিধি আৰম্ভ কৰাৰ সময়ছোৱাত SOP জাৰি কৰি আহিছে। শিক্ষানুষ্ঠানসমূহ খোলাৰ প্ৰাকক্ষণতো স্বাস্থ্য মন্ত্ৰালয়ে SOP জাৰি কৰিব, কিন্তু এতিয়ালৈ SOP জাৰি কৰা হোৱা নাই। তেওঁ লগতে কয়, কৰোনা ভাইৰাছৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখিহে বিদ্যালয় মহাবিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত লোৱা হ'ব। ৰাজ্য চৰকাৰৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলৰ পৰা স্কুল কলেজ খোলা আৰু নখোলাক লৈ মতামত লৈ থকা হৈছে। দেশৰ প্ৰায় সংখ্যক শিক্ষাৰ্থীৰ অভিভাৱকে বৰ্তমানৰ সময়ছোৱাত বিদ্যালয় খোলাৰ বিৰোধিতা কৰিছে। খৰখেদাকৈ সিদ্ধান্ত নল'বলৈ কৈছে অভিভাৱকসকলে। সেইবাবে স্কুল কলেজসমূহ খোলাৰ সিদ্ধান্ত বৰ্তমান সময়ত বহু ঘীণ বুলি প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে। তেওঁৰ মন্তব্যৰ পৰা স্পষ্ট হৈছে যে 1 ছেপ্টেম্বৰৰ পৰা দেশত স্কুল কলেজ খোলাৰ সম্ভাৱনাটো বহু কম। আনহাতে কৰোনা ভাইৰাছৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে দেশত বৰ্তমান COVID-19ত আক্ৰান্তৰ তুলনাত সুস্থতাৰ হাৰ 3.4 গুণতকৈ অধিক। তেওঁ কয়, বৰ্তমানৰ সময়ছোৱাত দেশত মুঠ সক্ৰিয় আক্ৰান্তৰ সংখ্যা 22.2%। তাৰ বিপৰীতে সুস্থতাৰ হাৰ 25%তকৈও অধিক। মুঠ সক্ৰিয় আক্ৰান্তৰ ভিতৰত 2.70% ৰোগীয়ে অক্সিজেনৰ সহায় লৈছে। মুঠ আক্ৰান্ত 1.92% ৰোগী ICUত থকাৰ বিপৰীতে 0.29%ই ভেণ্টিলেটৰৰ সহায় লৈ আছে। তেওঁ কয়, বৰ্তমান দেশত কৰোনাৰ ফলত 58,390 জনৰ মৃত্যু ঘটিছে। ইয়াৰে 69% পুৰুষ আৰু 38% মহিলা। মৃত্যু হোৱাৰ 34% বয়স হৈছে 45ৰ পৰা 60ৰ ভিতৰত আৰু 51% বয়স হৈছে 60ৰ ঊৰ্ধ্বত। আপোনালোকে হয়তো নিশ্চয় গম পাইছে যে স্কুল কলেজসমূহ 1 ছেপ্টেম্বৰৰ পৰা নখোলা হয়। আৰু ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলৰ পৰা মতামত লৈহে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা সিদ্ধান্ত লৈছে যে স্কুল কলেজসমূহ 1 ছেপ্টেম্বৰৰ পৰা নখুলিব।
আপোনালোকে এনেকুৱা আৰু নতুন নতুন ভিডিঅ' চাবলৈ মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই যাতে এনেকুৱা আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ সন্মুখত দাঙি ধৰিব পাৰোঁ ধন্যবাদ।